6 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা আমাৰ 6 বজাতে বন্তি প্ৰজ্বলন শৰাই নিবেদন হৈছিল। তাৰপিছত আমাৰ পাঠ প্ৰসংগ হ'ল। তাৰপিছতে আমি ভাগৱত শোভাযাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াৰ উপৰিও আমি আজি প্ৰায় 40 জোপা আমি গছপুলি আমি ৰোপণ কৰিছোঁ। বৃক্ষৰোপণ কাৰ্যসূচী আছিল। সেইদৰে আমি বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা পালন কৰি আহিছোঁ। আৰু ইয়াৰ পিছত আমাৰ মুকলি ধৰ্মালোচনী সভা আছে। এই মুকলি ধৰ্মালোচনী সভালৈ আমাৰ শংকৰদেৱ মানে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ওপৰত বিশিষ্টভাৱে আমি কেইগৰাকীমান ব্যক্তিক ইয়াত ভাষণ ৰাখিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আমি ৰাইজক এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে অসমীয়া জাতিৰ সুৰক্ষা, অসমীয়া জাতিৰ স্বাৰ্থৰ কাৰণে আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাক আমি আঁকোৱালি ল'ব লাগে আৰু সেই গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমক উন্নতিৰ পথত আগুৱাই লৈ যাব লাগে। এইখিনি আমাৰ ফালৰ পৰা আমাৰ ক'বলগীয়া।